জানো ভাল তথাপিতো কৰিছো অপেক্ষা থাকক নীৰৱে বহি নদী মহা ৰখাত কাৰণ অধৰ্মৰ পাপ কৰি বৰা যি ৰূপে বিবিধ কৰিলো সংসাৰ এইবাৰো সযত্নে ৰাখিম ধৰি নৰ কৃষ্ণ অৱতাৰ পৰম করুণাময় জগৎ জননী উভয়ের চরণত তার দরে শত সহস্র কোটি প্রণাম প্রভু শত সহস্র কোটি প্রণাম পারহে দয়াময় কিবা কার্য সাধিবৰ অৰ্থে স্মৰণ দেৱা কওকচোন প্ৰভু কিবা কাৰ্যত আমি কৰিম সহায় নাৰদ প্ৰভু যি কাৰ্যত তোমাৰ দক্ষতা অধিক সি কাৰ্য পূৰণৰ মোৰ ইচ্ছা হৈছে নারায়ণ চলনাকাৰী নিশ্চয় চলনাত পাৰ্গত এই কথা মই আগেয়ে জানিব লাগিছিল কিন্তু হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এই সৃষ্টি স্থিতিৰ আগে অন্তৰে ক্ষমতা বুজা মোৰ শক্তি একেবাৰে অভাৱ পাৰোহে দয়াময় এনে কি নাৰদ নগৈ পৰীক্ষা কওকচোন কিবা কাৰ্য আমি কৰিম সাধন নাৰদ প্ৰভু পৃথিৱীয়ে অধৰ্ম অত্যাচাৰত দুখিত হৈ মহাৰসাতলে গমনৰ ইচ্ছা হৈছে ভূভাৰ হৰণৰ কাৰণে মই বহু দৈৱকীৰ পুত্ৰৰূপে কংসৰ কাৰাগাৰে জন্মৰোধী গোপপুৰৰ নন্দালয়ে বাস নন্দ যশোদাৰ ঘৰত শিশু লীলা আৰম্ভ কৰি দানৱ দৈত্যগণক জমালৈ আৰু তাৰ পাছত মোৰ ভক্ত গোপীসকলৰ কাম তৃষ্ণা দূৰ কৰি কংসক বধি বসুদেৱ দৈৱকীও উগ্ৰসেনত মুক্ত কৰি ভূভাৰ হৰণত সম্পূৰ্ণ লিপ্ত তুমি মোৰ এই কাৰ্যত সহায় হ'ব লাগিব নাৰদ হে প্ৰভু কমললোচন যাৰ ইচ্ছাত এই তীৰ্থধাৰা যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা তেনে মহাপ্ৰভু বিষ্ণু মুৰাৰী আজি মোক কৰিছে আদেশ তেনে কাৰ্যত আমি নিশ্চয় কৰিম সহায় প্ৰভু পাৰহে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে পৰম করুণাময়ী জগৎ জননী উভয়ে চৰণত পুৰস্থবাৰ নাৰদে জনাই প্ৰণিপাত এবে ৰাখে বিদায় মাগিছো প্ৰভু নাৰায়ণ নারায়ণ ঈশ্বর পরম বিষ্ণু ঈশ্বর চিদাঙ্গ বিগ্রহ ইয়াদি গোবিন্দ সর্বকারণ